হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে চাগে ভালে আছে? মোৰো ভাল। মই এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, আৰু ভাল পাব। আজি যিহেতু কাতি বিহু বুলি ব্লগটো আৰম্ভ কৰি দিলোঁ। বহুত দিন দিয়া হোৱা নাই, আৰু মাজে মাজে সময় পালে দিওঁ ব্লগ। ডেইলি ব্লগ বুলিও নহয়, কেতিয়াবা দিওঁ। যি পাৰোঁ দেখাবলৈ আপোনালোকক আকৌ চেষ্টা কৰোঁ। যিহেতুকে আজি কাতি বিহু, সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে কাতি বিহুটো ভালে যাওক তাৰে কামনা কৰিলোঁ। সেই বুলিয়ে ব্লগটো বনালোঁ। আমাৰ ঘৰতনো আজি কাতি বিহু কেনেকৈ পালন কৰিছোঁ দেখাবলৈ অলপ চেষ্টা কৰিম। ভতিজা ভতিজীসকলে আয়োজন কৰিছে কাতি বিহুৰ নিয়ম কৰিবলৈ, দেখাবলৈ চেষ্টা কৰিম। আপোনালোকৰ আগত চাই থাকক। ব্লগটো বনাইছোঁ যদিও বৰ্তমান দেহাটো অলপ ঠিক নহয়। যোৱাকালিৰ পৰা অকণমান বেমাৰত ভুগিছোঁ। টেবলেট খাইছোঁ বাৰু, বৰ্তমান ঠিকে আছোঁ। মাতো অলপ বহি আছে। সেনেকৈয়ে ষ্টাৰ্ট কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। একদম বেমাৰী দেহাই ভিডিঅ' বনাইছোঁ। জনাব কমেণ্টত কেনেকুৱা লাগে মোৰ ভিডিঅ'। আমি তিনিওজনী মিলি মাটি খান্দি আছোঁ তুলসী ভেটি বনাবৰ কাৰণে। ভতিজাহঁতে কাম কৰি থকা অৱস্থাত ভিডিঅ' ক্লিপ অকণমান ধৰি ৰাখিবলৈ মই চেষ্টা কৰিলোঁ। এয়া আমাৰ ঘৰ মৰম লগা কুকুৰ পোৱালি 3টা আছে। এটা এই লৈ আছে, এই আছে কুকুৰ বলিয়া। কুকুৰ বুলি ক'লে বলিয়া, বাকীকেইটা এইকেইটা চাওকচোন কিমান মৰম লগা। সিহঁতে নিজৰ মাজতে কিমান ধুনীয়াকৈ খেলি আছে নহয়নে বাৰু? এয়া আহ এইকেইটা দেখিছে? এইটো বেছি মৰম লগা নহয়নে বাৰু? সেইটো কাৰণে এৰিয়ে নিদিয়ে, কোলাত লৈয়ে থাকে এনি টাইম। এইবোৰ তুলসী ভেটি বনোৱা মানুহ। হাই গদে আগতে দি এইফালে চাই দে আগতে দি, এইফালে চাই দে আগতে দি। এয়া আমাৰ গাঁৱৰ নামঘৰ। কাতি বিহু বুলি ঘৰখনৰ কুশলৰ কাৰণে চাকি এগছ দি থৈ আহিলোঁ। এয়া আছে মোৰ মানুহজন, মা দেউতাৰ ফটোত তেওঁ ধূপ লগাই আছে। এয়া ভতিজাজনীয়ে তুলসীৰ তলত চাকিত বন্তি জ্বলাই শৰাই সজাই আছে। বৰ্তমান ভকত নাই অহা, আমি অলপ কামবোৰ অকণমান আগবঢ়াই দিছোঁ আৰু এয়া লাহে লাহে।
খাই আছোঁ এতিয়া অকলে খাই আছোঁ 3জনী মিলি চব গুচি গ'ল ল'ৰা ছোৱালী অকলে খাব লাগিব এতিয়া খায়ে আছোঁ বুলি মানে খাই আছোঁ আমি দেখিছে ইতিমধ্যে প্ৰসাদ শেষো হ'ল এয়া ভাব তুলসী বেটি ডেকৰেশ্যন তহঁতৰ উঠিবলৈ হৈছে নাই বাৰু অলপ আমাক জনাব খাই বৈ প্ৰসাদ ভাগ কৰিও বহি আছে ইহঁতে চা মোবাইল টিপি এয়া চব মোবাইল মেনিয়াই এইবোৰ যে মোবাইল মেনিয়া আমাৰ তুলসী ফুলৰ নিয়ম ইতিমধ্যে শেষ হৈছে এতিয়া আমি দুপৰীয়া আমিটো খাই লওঁ বলক আজি হাঁহ আৰু মাছ খাম মই হাঁহ বনাবৰ কাৰণে কেৰাহী গৰম কৰি তেল দি দিছোঁ এয়া চিম্পুলকৈ বনাম সকলোৱে বনোৱাৰ দৰে ইমান মা মছলা নিদিওঁ জাষ্ট আদা নহৰু অকণমান দি অলপ মছলা দিম কি মছলা দিম এড কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া মই অলপ জিৰা আৰু ধনিয়া পাউডাৰ এড কৰিম বাকী বেলেগ মছলা মই নিদিওঁ যিহেতুকে মই আদা নহৰুতে অলপ বনাবলৈ চেষ্টা কৰোঁ এয়া যিহেতু হাঁহ মাংস হয় হাঁহ মাংস অলপ গোন্ধ এটা ওলায় ত' তাৰ গোন্ধটো অকণমান আহে যিহেতুকে সেইটো কাৰণে মই ধনিয়া আৰু জিৰাটো অকণমান মিক্স কৰোঁ হাঁহ মাংস দেখিছেনে একেবাৰে কম পৰিমাণৰ যিহেতুকে মানুহজনে নাখায় মই অকলেই খাম সেইটো কাৰণে কম পৰিমাণে ৰান্ধিছোঁ কেৰাহী পাতি দিছোঁ মাছ ফ্ৰাই কৰিম এইখিনি হৈছে মাছ যিহেতুকে মানুহজনে মাংস নাখায় হাঁহ মাংস তেওঁৰ কাৰণে এয়া মাছ বনাম এয়া সেইফালে হাঁহ মাংস বনি আছে আলু দি দিছোঁ এয়া কেৰাহী গৰম হৈ গ'ল মই তেল দি দিছোঁ মাছ বনাবৰ কাৰণে তাত অলপ মই নিমখ এড কৰিম যিহেতুকে নিমখ দিলে মাছ নুফুটে বুলি কোৱা শুনো চ' ময়ো দিওঁ আৰু এনেকৈয়ে বনাওঁ তো আপোনালোকেও বনাই চাবচোন এনেকৈ এয়া মোৰ মাছ ফ্ৰাই হৈ আছে আৰু আনখন কেৰাহীত মোৰ মাংস বনি আছে যিহেতুকে হাঁহ মাংস হয় অকণমান সিজিবলৈ টাইম লাগে দিয়কচোন পানী অলপ দি দিছোঁ এয়া এয়া আমাৰ আজি কাতি বিহু স্পেচিয়েল থালি ৰেডি এইফালে আছে হাঁহ মাংস ড্ৰাই ফ্ৰাই আৰু এইফালে টেঙা দাইল মাছ ফ্ৰাই আৰু নেমু টেঙা চবলক তেন্তে আমি খাই লওঁ এয়াই আছিল আজিৰ দিনটো ভিডিঅ' কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব আকৌ এটা নতুন ভিডিঅ' সৈতে পুনৰ লগ পোৱাৰ আশাৰে সকলো ভালে থাকক হাঁহি থাকক সুস্থ থাকক ধন্যবাদ জয় আই অসম